মাঘ বিহুৰ সকলোকে বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইপিনে আমাৰ তিল লাড়ু বনাই আছে আইতাই দেখিছে, আৰু এইপিনে ময়ো পূৰা যোগাৰ পাতি কৰিবলৈ লাগি গৈছোঁ। এইপিনে পাপাই আমাৰ নাৰিকল কাটি মেলি দিছে চাইছে, যিহেতু আমাৰ ঘৰৰে নাৰিকল হয়। কিমান ধুনীয়া ধুনীয়া দেখিছেনে? বহুতখিনি নাৰিকল গছত লাগি আছে যিহেতু, আৰু এইখিনি নাৰিকলবোৰ পাপাই কাটি মেলি দিলে ৰুকনিত ৰখিব লাগিব। তাৰ পিছত মায়ে এইপিনে খুন্দুনাত চাউল খুন্দি আছে চাইছে, পূৰা পিঠা পুৰিবলৈ কাৰণে পূৰা আমাৰ ৰেডি কৰিছে। আপোনালোকে পিঠা বনালে? আমাৰ এইপিনে পূৰা আয়োজন চলি আছে পিঠা পুৰিবলৈ কাৰণে। দেখিছে চাউলখিনি ভালকৈ ৰ'দত দিয়া নহ'ল, সেইটো কাৰণে ভালকৈ নুশুকালে। এইপিনে নিউজ পেপাৰ দি কভাৰ কৰি দিয়া হৈছে। এইপিনে মায়ে খুন্দুনাত খুন্দি আছে, আৰু মই চালনীত চাকি কিনে এইপিনে চাইছে গুড়িখিনি ওলাই আছোঁ। আৰু ৰাতিকৈ মই পিঠাখিনি গোটেইখিনি পুৰিলোঁ, যিহেতু মাৰ মানে ভাত বনাবলৈ থাকে। মায়ে ভাতখিনি বনালে, আৰু মই গোটেই পিঠাবোৰ ময়ে গোটেই ৰাতি পুৰিবলগীয়া হ'ল। আৰু যিহেতু জানে আপোনালোকে পিঠা পুৰিবলৈ কাৰণে বহুতখিনি সময় প্ৰয়োজন হয়, সেইটো কাৰণে মই পিঠাখিনি পুৰি দিলোঁ আৰু মায়ে ভাতখিনি বনাই দিলে। আপোনালোকৰ আয়োজন চলিছেনে বাৰু জনাবচোন। এইপিনে চাইছে ইমান ধুনীয়া ধুনীয়া পিঠাখিনি বনাইছোঁ, খুব ধুনীয়া পিঠা হ'ল। এটাও পিঠা ভঙা নাই আৰু খুব ধুনীয়া পিঠা হ'ল। এইবাৰ যিহেতু বিহু সকলোৰে ভালে ভালে পাৰ হওক তাৰে কামনা কৰিলোঁ, আৰু আকৌ এবাৰ আপোনালোকক সকলোকে মাঘ বিহুৰ শুভকামনা জনালোঁ। মই এতিয়া পিঠা পুৰোঁতে গাইছ।